পৰিকল্পনা ব্যৰ্থ হ'ব। আৰু কিমান দিন অপেক্ষা কৰিব লাগিব কৃষ্ণ? বেছিদিন নালাগে দাদা। সম্পূৰ্ণ বোধ কৰাৰ আগতে আমি শান্তিবনীৰ গুৰুৰ গৃহে ব্ৰহ্মচাৰ্য ব্ৰত ধৰি শিক্ষা লাভ কৰিব লাগিব। কি ক'লা কৃষ্ণ? আমি গুৰুৰ গৃহত থাকিব লাগিব, তাকো ব্ৰহ্মচাৰ্যৰ পদ ধৰি? পাহৰি নাযাবা দাদা, মধ্যৰ মানুহক পথ দেখুৱাৰ বাবে আমাৰ অৱদান নহয়। তোমাৰ কথা মই একো বুজি পোৱা নাই কৃষ্ণ। বুজিবা, মোৰ কথা অতি সোনকালে বুজিবা। ইতিমধ্যে পঞ্চপাণ্ডৱে শিক্ষা লাভ কৰিছেই দাদা। পঞ্চপাণ্ডৱ আমাৰ সম্পৰ্ক আছে দাদা। ভূমিকাৰ ধৰণৰ বাবে মই যি কল্পনা কৰিছো তাৰ মহানায়ক হ'ব মধ্যম পাণ্ডৱ অৰ্জুন। মধ্যম পাণ্ডৱ অৰ্জুন? দাদা, মধ্যম পাণ্ডৱ অৰ্জুন আৰু ইয়াৰ লগে লগে আন এজন মহানায়কক দ্ৰোণাচাৰ্য হতুৱাই সত্যযুত কৰাব লাগিব। সেইজন নহ'বীয়া কোন কৃষ্ণ? সেইজন হ'ল নিষ্পালন একলব্য দাদা। তোমাৰ উদ্দেশ্য কি কৃষ্ণ? মোৰ উদ্দেশ্য? ভাই, তোমাৰ উদ্দেশ্য? মোৰ উদ্দেশ্য কৃষ্ণয় বাসুদেবায় দৈবকী নন্দনায়স্য নন্দগোপকুমারায় গোবিন্দায় যশোদাই নিশ্চয় আমাক বিচাৰি ফুৰিছে। ব'লা ভাই।